এই যোৱা বছৰ কিনি দিছিলে দেখোন যোৱা বছৰ পুৰণা হ'ল এটা বাপেৰে ফটা স্পৰ্টিং পিন্ধি আছে তুই নতুন কাপোৰ লাগে হে আজি ফটাব পিন্ধা কম মোক নতুন কাপোৰ লাগিব মই নাজানো কি যে কৰো আৰু লাটক দেই ধেত ইয়াক কোনে বুজাব ইয়াক নতুন কাপোৰ লাগে বাপেকে নিজে ফটা কাপোৰ ফটা স্পৰ্টিং গেঞ্জি পিন্ধি থাকে কিন্তু ৰস্তা আছে ল'ৰা উঠে এই ভাত খাব সকল নহয় এই হ'ব দে ইমান পঢ়িব লাগে কাইলৈ উৰুকা নহয় উৰুকা দোকান দি কিবা এটা কৰি তোক কাপোৰ কিনি দিম এতিয়া উঠে সঁচাই কৈছনে কিনি দিম বৈ এতিয়া ভাত খাই দে আইলে কিনি দিলে তোক মাৰি পেলাম কি হ'ল তোক মাৰি পেলাম ল'ৰা মই বজাৰলৈ যাম দেই এটা শুই থাক এই পোহৰৰ পৰা ভালকে শুবও নাপাওঁ যা হ'ব যা হ'ব দে মই যাওঁ দিয়া আহক লৈ যা আকৌ একদম ৰাস্তা বোলে সস্তাত পৰি আছে একদম সস্তাত পাব ইয়াতে লৈ যাওক আহক আকৌ এইবোৰ এটা 50 টকাকে লৈ যাওক একদম সস্তা ইয়াৰ বাহিৰে ক'তো নাপায় এইখিনি আপোনাৰ 20 টকাত পাই যাব আপুনি এইখিনি বিলাহী আপোনাক একদম সস্তাত দি আছো আপোনাক ধুনীয়া চলি যে সেনেকৈ মাত্ৰ 3টাত মাত্ৰ আমি 10 টকা দিলে হৈ যাব গাজৰ আপুনি কেনেকুৱা দিব ন আপুনি কওকচোন 20 টকা দি দিয়ক 20 টকাত হ'ব লৈ যাওক চব বান্ধি দিওঁ নে সব বান্ধি দিম এইকেইটা থৈ দিয়ক মই বিলাহী বেঙেনা এইকেইটা দিয়ক ৰাখিব তেন্তে ডাঙৰ বেগ এটা দিছোঁ ন এইখিনি দিম নে গাজৰ দিম নে দিয়ক এয়া দিয়ক বিলাহী 3টা দিছোঁ দেই তাৰপিছত এয়া জাতিলাও লাগিব নে জাতিলাও দি দিয়ক দি দিয়ক এইখিনি নালাগে নহয় দিয়ক এইখিনি দি দিয়ক হ'ব এইটো দিয়ক আপোনাৰ হ'ল 50 টকা দিয়ক এই ছোৱালীয়ে নহয় গোটেই বস্তু লৈ গ'ল আৰু কেনে বস্তু উলিয়াই দিওঁ এইবাৰ এই গোটেইকেইটা বিক্ৰী হৈ গ'লে ধুনীয়াকৈ লাডুলা কাপোৰখিনি লৈ যাব পাৰিম আৰু দেই আহক লৈ যাওক দাদা কি লাগিব কওক দাদা বিলাহী কিমান পোৱা বিলাহী 20 টকা 20 টকা মোক 50 টকা দি দিয়কচোন বিলাহী 50 টকা আৰু কিবা লাগিবনে তাৰপিছত জাতিলাও এটা দি দিয়ক এইটো গাজৰ দি দিব তাৰপিছত বিলাহী দি দিব তাৰপিছত বেঙেনাও দি দিব বাদ দিয়ক এইখিনি মই বাচি নাথাকোঁ গোটেইখিনি পেক কৰি দিয়ক আৰু গোটেইখিনি ল'ব আপুনি গোটেইখিনি লৈ যদি আপোনাৰ 300 টকা হ'ল আপোনাক মই অকণমান ডিছকাউণ্ট দি দিছোঁ আপুনি 200 টকা দিলে হৈ যাব হ'ব এইটো লওক পইচা ৰাখিব এতিয়া পেকিং কৰি দিয়ে দিওঁ পইচা চাই ল'ম ভালদৰে আছে আপুনি কিন্তু বহুত ভাল মানুহ দেই আপোনাৰ কিবা পাতিছে নি বাৰু আমাৰ ঘৰত কাইলৈ সকাম আছে সেইকাৰণে হয় নি আপুনি নহ'লে কাইলৈ আমাৰ ঘৰলৈ যাব হ'ব যাব লাগিব বাৰু আপুনি দিয়ক দেই যাওক চব বিক্ৰী হৈ গ'ল আৰু এতিয়া ল'ৰাটোলৈ ধুনীয়া কাপোৰ কিনি লৈ যাব পাৰিম যাওঁ তাৰ ঘৰলৈ এইটো বস্তু ইয়াত থৈ যাওঁ কাইলৈ আকৌ আহিবই লাগিব নো হ'ল আৰু দেই তাক কাপোৰ কিনিব পাৰিম
এটকা নাই এটকা নাই এতিয়া পইলে যাব দিয়ক ইয়াৰ আছে ষ্টপ মোৰ এখন দিয়ে 200 টকা আছিলে তাকো মোৰ ল'ৰাটো কাপোৰ কিনিব চাইছিলোঁ মোৰ ল'ৰাটো কাপোৰ কিনিব লাগে গুণ্ডাতে গোটেই পইচা লৈ গুচি গ'ল এতিয়া মোৰ ল'ৰাটো কাপোৰ ক'ব কিনি দিম বাৰু কাপোৰ আনিলি ইয়াক কাপোৰ লাগে বাৰু আনিলি নে মোৰ ৰাস্তাত গুণ্ডা পালে নহয় সব বস্তু লৈ গুচি গ'লগে আৰু মোৰ ওচৰত এটকাও পইচা নাই এতিয়া ভালকে পইচাখিনি থ'ব নোৱাৰি তই মইনো কি জানো এতিয়া গুণ্ডা পাব বুলি মুনু বাদ দে এই শুয়ে থাক অকণ মই গৰুজনী গা চা ধুৱাই মেলি আজৰি হ'মগৈ লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মাৰে সৰু বাপেৰে সৰু তই হ বৰ বৰ গৰু দীঘল পাত আৰু ডাঙৰ বহুত দেই বেলেগ গৰুবিলাকক পেচিলা দিবি পইচা দে কি তোক কোনো কিবা পইচা লাগে নি মোৰ ওচৰতে 200 টকা এটা আছিলে তাকো চিৰা দৈ খাম বুলি আনি থৈছিলোঁ তোক যে 200 টকা দিয়ে দিওঁ মই কি খাম বা কহোঁ বিহু চিৰা দৈ নাখালে একো নহয় তই লৈ গুচি গলি যে হেইত ইয়াক কোনে বুজাব আৰু দেই ই বাপেকৰ দুখ অকণমানো বুজি নাপায় ওই কাগজটো ফেলে চা মই জিকি গলো হ'ব দে মই পুৰি গ'ল কণী এটা খুলো কিবা বস্তু পোৱা নাই নল পোৱা নিচিনা
মই নামঘৰৰ পৰা হালধি লৈ আহিলোঁগৈ ই এতিয়ালৈ শুয়ে উঠা নাই চাগে দেহা দেহা উঠ ঐ মা হালধি গা ধুব লাগে মা হালধি গা ধুই হ'ব যা মই গা ধুম নহয় কি নাই ইমান চুই আছো এই ৰতনৰ জীয়েকজনীয়ে মাতিছিলে নহয় এই ৰখ তাইছে পাই আহোঁগৈ দেহা আছানে দেউতা আহিলে আহক ব'লা দেউতা এইখিনি লওক আপোনাৰ বুলি মোকে ভয় ধৰিছে এই ছোৱালীজনী সদায় যাতে সুখে শান্তিয়ে জীৱন বিতাব পাৰে হৰি ৰাম দেউতা আপুনি খাওক দেহা এইফালে আহোঁ কি হ'ল দেউতা অকল তুমি আছো আৰু মোৰ দুখ বুজিবলৈ এটা আছে আমাৰ ল'ৰা একদমেই মোক দুখ বুজি নাপায় কালি আৰু চিয়াখিনি পইচা থৈছো নহয় কালি তোমাক আশীৰ্বাদ দিলো তুমি সদায় একেবাৰে সুখত থাকিবা ই নাই নেকি দেউতা নাই ক'লৈ গ'লনো ক'ৰবালৈ ওলাই গৈছে নামঘৰত কিবা আছে নহয় আজি মনত পৰিছে মই খাওঁ যাওঁ মই তালৈকে নমস্কাৰ আমাৰ এই মিষ্টাৰ অভিজিত দাস ত্ৰিপুল ওৱানৰ পৰিয়ালৰ তৰফৰ পৰা আপোনালোক সকলোলৈ আগন্তুক ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে এটা লাইক কৰি দিব ধন্যবাদ